নমস্কাৰ, মই মীনাক্ষী। আপোনালোক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেল মীনাক্ষী মিক্স ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে, কুশলে আছে। আপোনালোকৰ কৃপাত আৰু ভগৱানৰ আশীৰ্বাদত ময়ো ভালে আছোঁ, মোৰো ভাল। আজি ভিডিঅ'টো জৰিয়তে আপোনালোকক মই সমূহ ইউটিউববাসীকে নতুন বছৰৰ শুভেচ্ছা দিম বুলি ভিডিঅ'টো বনালোঁ। কাৰণ ভিডিঅ'বিলাক মোৰ এতিয়ালৈকে খুব বেছি ভিডিঅ' দিয়া হোৱা নাই। মানে কি সময়ৰ আচলতে অভাৱৰ কাৰণে ভিডিঅ'বিলাক বেছি বনাবলৈ মই পৰা নাই। বহুতে কৈ আছে ভিডিঅ' আচলতে কিয় দিয়া হোৱা নাই, কিন্তু কথাটো হ'ল কি মোৰ টাইমৰ অকণমান অভাৱ। মানে কি সময়ত মই টাইমটো মিলাবই নোৱাৰোঁ, সেইকাৰণে আচলতে ভিডিঅ'বিলাক মানে কম দিয়া হৈছে। ভিডিঅ' দিয়া মানে কম মানে কি আৰু দুটা ভিডিঅ' হৈছেহে মোৰ, সেইকাৰণে দিম আকৌ। এইটো সৈতে 3 নম্বৰ ভিডিঅ' হ'ব নেকি হয়তো। সেইকাৰণে মানে কি সমূহ ইউটিউববাসীকে মই নতুন বছৰৰ শুভেচ্ছা জনালোঁ। চাওঁতে আমি 2022 অতিক্ৰম কৰাৰ সময়টো আমাৰ আহি গ'ল। আজি ৰাতি 12 বজালৈকে সময় আছে। কাইলৈৰ পৰাতো আমি সম্পূৰ্ণভাৱে 23 উপভোগ কৰিম, 23 পাম। 23 চনটো 2022 চনটো আমাৰ বহুত বেমাৰ বিঘিনিৰ মাজতে আমাৰ পাৰ হৈ গ'ল। গতিকে এতিয়া 23 চনটো যাতে সকলোৰে বাবে ভাল হয় তাকে কামনা কৰিছোঁ। কাৰণ মানে কি 22টোতো বেমাৰৰ পৰা আদি কৰি মানে বিভিন্ন ধৰণৰ বিপদজনক সময় আচলতে গৈছে আমাৰ। গতিকে 23টো যাতে তেনেকুৱা নহয়, সেইকাৰণে ভগৱানক প্ৰাৰ্থনা কৰিব সকলোৱে, ময়ো কৰিছোঁ, যাতে 22ত কৰিব নোৱাৰা কামখিনি যাতে আমি 23ত সম্পূৰ্ণ কৰিব পাৰোঁ। কাৰণ মানে কি ক'ভিড বুলিয়ে বহুত টাইম আমাৰ লষ্ট হৈ গৈছে। তেনেকেই আৰু বিভিন্ন ধৰণৰ ইটোৰ পিছত সিটো আমাৰ মানে মহামাৰীৰ পৰা আদি কৰি মানে বিভিন্ন ধৰণৰ বেমাৰে আমাক মানে ছাতি ধৰা নিচিনা হৈ গৈছে, মানে আৱৰি ধৰিছে। গতিকে তেনেকৈ কৰোঁতে আমাৰ টাইমবিলাকত লষ্ট হৈ গ'ল। তথাপিতো আৰু যোৱা সময়খিনিতো গ'লে, গতিকে আৰু তাক লৈ পেলাই এতিয়া দুখ কৰিও লাভ নাই, কাৰণ বছৰটো গুচিয়ে গ'ল এনেকৈ ঘূৰিয়ে। গতিকে এতিয়া যাতে 23টো ভাল হয় তাৰ কাৰণে সকলোৱে প্ৰাৰ্থনা কৰিম। আৰু ব্যস্ততাৰ মাজতে আচলতে মানুহৰ জীৱনটো ভৰপূৰ। তথাপিতো অকণমান সময় উলিয়াই আপোনালোকৰ লগত যদি দুআষাৰ কথা পাতিব পাৰোঁ, মনৰ কিছুমান আৱেগ অনুভূতি যদি শ্বেয়াৰ কৰিব পাৰোঁ, তেতিয়া মনটোৱে অন্ততঃ শান্তি পায়। মানে দুখেই হওক বা সুখেই হওক, তেনেকৈ কিছুমান কথা আচলতে আমাৰ ক'বলগীয়া কিছুমান থাকে। কাৰণ তেনেকৈ মনৰ সুখৰ সময়তো মানুহক মানে মনৰ আৱেগ অনুভূতিবিলাক শ্বেয়াৰ কৰিবলৈ এজন লগ লাগে। তেনেকুৱা লগ আজিকালি আচলতে ছ'চিয়েল মিডিয়াৰ দিন হ'ল। গতিকে তেনেকুৱা লগ বুলিবলৈ বিশেষ নহ'লেও যদি এটা চেনেলৰ জৰিয়তে আপুনি আপোনাৰ কথাবিলাকত ব্যক্ত কৰিব পাৰে, প্ৰকাশ কৰিব পাৰে, তেতিয়া লগৰ বিশেষ কথা নাই, তেতিয়া লগ নহ'লেও হয়। গতিকে মই সেইকাৰণে আচলতে চেনেলটো খোলা বহুত কথা আছে। চেনেলটো খুলি লৈছোঁ এটা কাৰণেই, যাতে আপোনালোকক কিছু কথা মই মোৰ ফালৰ পৰা প্ৰকাশ কৰিব পাৰোঁ, যিমানখিনি পাৰোঁ। কাৰণ মানে কি হয়, মানে মানুহৰ আচলতে সুখতকৈ দুখ বেছি থাকে, বিশেষকৈ মোৰ আছে দেই। সেইকাৰণে মানে কি লাহে লাহে আপোনালোকক সকলোবোৰ কথা মই জনাম, কিয় দুখ ইমান বেছি বুলি কৈছোঁ। আৰু বহুতে চাগে মোক কমেণ্ট কৰিব যে তোমাৰ কিয় ইমান দুখ বেছি, কিন্তু কথাটো তেনেকুৱা নহয়। কাৰণ প্ৰত্যেকজন মানুহৰে দুখ সুখৰ সংজ্ঞাবিলাক বেলেগ বেলেগ। সেইকাৰণে ভাবিছোঁ যে আমি জীয়াইতো থাকিব লাগিবই, কাৰণ পৃথিৱীলৈ ভগৱানে পঠাইছে। গতিকে দুখ সুখৰ মাজতে জীয়াই থাকিব লাগিব। যদি আমি আৰু কিছুৱে কয় কিন্তু দেই, যিয়ে বোলে দুখ আচলতে যাৰ শক্তি বেছি ভগৱানে তাকে দুখ দিয়ে বুলি কয়। কিন্তু কথাটো কিমান সঁচা মই নাজানো, কিন্তু হ'লেও মোৰ নিচিনা চাগে এনেকুৱা লাইফ বেলেগৰ নহওক, মই মানে তাকে কৈছোঁ আৰু। কাৰণ বহুত বেছি
যন্ত্ৰণা বহুত বেছি দুখ কষ্টৰ মাজত মানে চলা নিচিনা হৈছে। কাৰণ মানুহৰ আচলতে ধন টকা পইচা আজিকালি ধন টকা পইচা বুলি কওঁতে মই এটা কথা কওঁ যে আজিকালি সকলো মানুহে কয় যে টকাৰ যুগ, ধনৰ যুগ। টকা নহ'লে আচলতে মিছা, তেনেকুৱা এষাৰ কথা মানুহে কয়। তেনেকৈ প্ৰায় মানুহৰ মুখতে শুনা যায় যে টকা নহ'লে মিছা, টকা নহ'লে কি হ'ব তেনেকুৱা। কিন্তু টকাৰ পিছত মানুহটো দৌৰিবই লাগিব, কাৰণ টকাৰ কাৰণেতো সকলো মানুহে কৰ্মক্ষীণ হৈ থাকে ন। কৰ্ম কৰিবই লাগিব, নিজৰ পেটটো পূৰাবলৈতো কৰ্ম কৰিবই লাগিব, মেইন কথা। আৰু বাকীখিনিতো আছেই বাৰু, কিন্তু কথাটো হ'ল কি কৰ্মৰ মাজত কৰি থাকোঁতে মানুহৰ সুখ দুখৰ যে টকাই চববিলাক বস্তু মানুহক দিব নোৱাৰে। কাৰণ সুখ মানুহে টকাই কিনিব নোৱাৰে, কিন্তু টকাই আপুনি অভাৱহে পূৰণ কৰিব পাৰিব, বা মই হ'লেও টকাই অভাৱ পূৰণ কৰিব পাৰিম। নিজৰ শৰীৰটো ঢাকিবৰ কাৰণে এযোৰ ভাল মানে সাজপাৰ পৰিধান কৰিব পাৰিম, কিনি ল'ব পাৰিম। কিন্তু কথাটো হ'ল কি টকাই সুখৰ সংজ্ঞাটো কিন্তু টকাই তোলাচনীৰ দ্বাৰা জুখিব নোৱাৰোঁ যে টকা আছে মোৰ সুখ আছে, কিন্তু সেইটো নহয়। কাৰণ মই সেইটো কথা মানে মই বিশেষকৈ নাভাবোঁ। মোৰ মনৰ কথাখিনিহে মই আপোনালোকক কৈছোঁ, কিন্তু আপোনালোকে কি ভাবে মোক জনাবচোন বাৰু। কিন্তু মানে কি মই যিটো ভাবোঁ আৰু মোৰ মনে যিটো কৈছে মই সেইটোকে আপোনালোকক কৈছোঁ। কাৰণ টকা পইচাই আচলতে মানুহৰ অভাৱ বা বিলাসিতা আপুনি জীৱন যদি মানে পূৰাম বুলি ভাবিছে, টকাই কিন্তু সেইটো শ্ৰেষ্ঠ। টকাইহে আপুনি বিলাসিতাটো পূৰণ কৰিব পাৰিব, কিন্তু সুখটো কৰি ল'ব নোৱাৰে। সুখৰ সংজ্ঞাটো এটা বেলেগ সুকীয়া বস্তু। গতিকে তেনেকুৱা কথা কিছুমান থাকে। আপোনালোকৰ লগত বহুতো কথাই মই শ্বেয়াৰ কৰিব আছে, কৰিম লাহে লাহে, কাৰণ চেনেলটো খুলি লৈছোঁহে। গতিকে লাহে লাহে আপোনালোকৰ মাজত সোমাইছোঁ। মানে আৰু তেনেকৈ ভিডিঅ' মোৰ বেছিকৈ দি থাকিলে আচলতে আপোনালোকৰ লগত সঘনাই মই থাকিবলৈ পালেতো মই ভালেই পাওঁ, কিন্তু কথাটো হ'ল কি থকা মোৰ হোৱা নাই। কাৰণ মই সময়টো মানে মিলাবলৈ অলপ দিগদাৰী। সেইকাৰণে মই আপোনালোকৰ লগত মানে থকাটো বৰ বিশেষ হোৱা নাই। আপোনালোকে চাগে ভাবিছে ন আমাৰ ঠাইটো বিৰাট ধুনীয়া বুলি, কিন্তু কথাটো হ'ল কি সঁচাকৈ ধুনীয়া। কাৰণ আমি গাঁৱলীয়া ঠাইত থাকোঁ দেই, আমাৰ সম্পূৰ্ণভাৱে আমাৰ গাঁও। এয়া দেখিছেনে, এয়া সৰিয়হৰ খেতি। এই সৰিয়হৰ খেতি আমাৰ মানে ঘৰৰ পিছফালে একদম পথৰুৱা ঠাই আমাৰ। গতিকে ইয়াত বিভিন্ন ধৰণৰ সৰিয়হ, তাৰপিছতে আপোনাৰ ওলকবি খেতি এনেকৈ কৰা হৈছে। এয়া গোটেই সৰিয়হ, এয়া দেখিছে, মই দেখাই দিছোঁ ৰ'বক। এয়া এই সৰিয়হৰ মাজতে মই আছোঁ, ৰ'দ লৈ আছোঁ। সি গাটো বৰ বিশেষ মোৰ ভাল নহয়, অকণমান কাহৰ মানে টনচিল নিচিনা হৈ আছে, সেইকাৰণে সেইখন মাৰি আছোঁ ডিঙিত। গাটো ভাল নহয়। আৰু আজি 31 ডিচেম্বৰ আপোনালোকে কোনে কোনে ভালকৈ মানাইছে ক'ব কমেণ্টত। আমাৰো ৰাতি চাগে খানা এটা হ'ব, সৰু সুৰাকৈ হ'লেও। সকলো মানুহে খায় বাৰু। আমাৰ আকৌ এইখিনি পথাৰ জেগা যে, থাকিও ভাল লাগে। সেইকাৰণে ইয়াত মানে ৰাতি প্ৰায় সকলোৱে মানে স্কিন তৰি খানা চানা খায়। এতিয়া দিনত তেনেকৈ দেখা নাই বাৰু, কিন্তু কালি এটা পাৰ্টিয়ে খাইছিলে। সিহঁতে মানে আগতীয়াকৈ আপোনাৰ 22 চনটো বিদায় দি দিলে। আৰু 22 চনটো কিমান ৰাখি থাকিব, কাৰণ 22 চনটোততো নহ'বলগীয়া বহুত কিবা কিবিয়ে হৈ গ'ল। এই ক'ভিডহে, এই কিবাহে তেনেকৈ কৰিয়ে। সেইকাৰণে 22 চনটো বিদায় দি 23 চনটো আদৰি ল'লেই মানে অলৰেডি সিহঁতে। কিন্তু আমি ল'ম আৰু আজি ৰাতি 12 বজাৰ পিছৰ পৰা। গতিকে মানে কি আৰু কি ক'ম আপোনালোকক, লাহে লাহে ভিডিঅ'বিলাকৰ জৰিয়তে আপোনালোকৰ লগত এটা টপিক লৈ আহিম, কথা পাতিম। আৰু মোৰ চেনেলটো সেইকাৰণে আচলতে মই মিক্স ভিডিঅ' ৰাখিছোঁ, এটা কাৰণেই যে এটা টপিকৰ ওপৰতে যেতিয়া ভিডিঅ'বিলাক বনাই থকা হয়, ভিডিঅ'বিলাক দি থকা হয়, তেতিয়া আচলতে মানুহবোৰে চাবলৈ অকণমান আমনি পায় বুলি মই ভাবোঁ। কাৰণ সকলো মানুহে এটা টপিকৰ ওপৰতে চাই থাকিব নোখোজে, কাৰণ সকলো মানুহে ব্যস্ততা। গতিকে ব্যস্ততাৰ মাজত যেতিয়া এটা ভাল ভিডিঅ' চাই বা চাবলৈ মন কৰে, তেতিয়া ভাল লাগে আৰু। কাৰণ আমি মানুহক মনোৰঞ্জন দিবৰ কাৰণে ভিডিঅ'বিলাক বনাওঁ, বহুতে ভাবে তেনেকৈ।
হয়ও বাৰু, কথাটো নোহোৱাও নহয়, কিন্তু কথাটো হ'ল কি মনোৰঞ্জন বুলি কথা নহয় যে কোনোবাই, কাৰণ মই যদি মোৰ কথাখিনি ভালভাৱেদি কওঁ, মোৰ কথাখিনিৰ পৰা যদি 10জনৰ উপকাৰ হয় বা মোৰ কথাই যদি কাৰোবাৰ মনটো চুই যায়, কাৰোবাৰ অন্তৰ যদি মই জয় কৰিব পাৰোঁ, তেতিয়াহ'লে মই ভাবোঁ মোৰ ভিডিঅ'টো চাগে ভাল লাগিছে, তেওঁলোকৰ মন মানে ভাল লাগিব বা লাগিছে। গতিকে সেইখিনিয়ে কথা। আজি আৰু ভিডিঅ'টোনো আৰু বিশেষ কি ক'ম, নতুন বছৰ বুলি আৰু বিশেষ একো নকওঁ, কাৰণ মোৰো মনটো ইমান বেছি ভাল নহয়। কাৰণ আমাৰ বছৰবোৰহে আমাৰ সলনি হৈ থাকে, কিন্তু আমাৰ মানুহৰ মনবিলাক, মানুহৰ আৱেগবিলাক, মানুহৰ অনুভূতিবিলাক আচলতে সেই বছৰৰ নিচিনাকৈ চেঞ্জ হ'ব লাগে, কিন্তু নহয়। কাৰণ বা দুখবিলাকত তেনেকেই থাকে। তথাপিতো এটা কথাই কৈছোঁ যে পৃথিৱীত জন্ম লৈছোঁ যেতিয়া, সুখ দুখৰ মাজতেই মানুহৰ জীৱন, হাঁহি কান্দোনৰ মাজতেই মানুহৰ জীৱন। আৰু যদি দুখেই নাথাকে তেনেহ'লে সুখৰ সংজ্ঞাটো ইমান বেছি মূল্যৱান বুলি মই কিন্তু নাভাবোঁ। আৰু যদি মানুহ এনিটাইম হাঁহি ফূৰ্তি কৰি থাকে, তাৰ মাজত যদি অকণমান দুখ নাথাকে, তেনেহ'লে মানুহৰ জীয়াই থকাৰ মাধুৰ্যতাই নাথাকে আচলতে। সেইকাৰণে কৈছোঁ যে চলিব লাগিব, পৃথিৱীত যিহেতুকে ভগৱানে পঠাইছে, চলিবতো লাগিবই, উপায় নাই। গতিকে আজিলৈ ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ, কাৰণ ভিডিঅ'বিলাক বেছি দীঘলীয়া কৰিলে আচলতে অকণমান চোৱাত মানুহে আমনি পায়। সেইকাৰণে ভাবিছোঁ ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ। মই আকৌ এটা পুনৰ নতুন ভিডিঅ'ৰ সৈতে মই মীনাক্ষীয়ে আকৌ আহিম আপোনালোকৰ মাজলৈ। গতিকে আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। টাটা, বাই বাই, লাভ ইউ অল। সকলো ভালে থাকক, আপোনালোকক সকলোকে ভগৱানে ভালে ৰাখক আৰু মোকো যাতে ভালে ৰাখে, ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিব আৰু আপোনালোকেও মোক আশীৰ্বাদ কৰিব। নমস্কাৰ। আজি ইমানেই, ভিডিঅ'টো সামৰণি মাৰিছোঁ। বাই।